হেল্ল' গাইজ, কি খবৰ? ভালনে? মোৰ এটি নতুন ভিডিঅ' লৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ ওচৰৰে লাইবিল গাঁৱলৈ বুলি গৈ আছোঁ। তাত আপোনালোকক নদীৰ কিনাৰত কিনো মাছ ওলাইছে অকণমান দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাককচোন। এয়া আমি আহি লাষ্টত চম্পা ঘৰত পাইছোঁ। সেই চম্পা ঘৰ চাঙৰ তলত পানী অকণমান আহিছেহি আৰু সম্পূৰ্ণ পানীটো বাঢ়ি আছেতো, গতিকে তাত চাং তলত অকণমান পানী হৈছে আৰু 2-3 দিন এইটো গতিত পানী বাঢ়ি থাকিলে চম্পা একদম চাং বুৰি যাব। আপোনালোকক দেখাম পানী কেনেকৈ বাঢ়িছে দিহিঙত অকণমান বয়সত আহি তাৰ একদম বাসস্থান পাই গ'লো। এইজন ৰাম একদম বিচনা পাৰি শুই আছিলে, তাৰ একদম পাকঘৰ পাই গ'লোহি। কোৱাচোন এতিয়া ৰাম, আহি পালোহি, তুমি কি ব্যৱস্থা কৰিবা? পানীটো বাঢ়ি আছে ন? চম্পাক ভিডিঅ' দেখুৱাই এখেতে মাছ মাৰি আহিছে। তাৰপৰা হেৰি গোটেই ৰাতিটো মাছৰ লগত খাপ পিলা এতিয়া মানে পৰি আছে আৰু, হয় নাই? আজি চাং পুৰা তলত পানী হৈ যাব। তাকে পানীটো দেখিছোঁ, আৰু 1 ঘণ্টা বাঢ়িলে মানে তোৰ মাল পাই যাবহি। ভাত খাবা আৰু চাঙৰ ওপৰত শুবা আৰু, সেইটোৱে মেইন কথা ন। আৰু দুইজনে বহি লৈ বৰ তৃপ্তিয়ে চাই মদটো গ্ৰহণ কৰিছে। এয়া এতিয়া আমি অকণমান নাওৰে ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এইজন আমাৰ চিনাকি নাৱৰীয়া চম্পা, তেওঁ নাওতে উঠি আমি গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এইটো দিহিঙৰ লাইবিলৰ পৰিৱেশ। অঁ, আৰু মোৰ লগত এজন সহযোগী আহিছে, এইজন হাই দেৱদাই। এইটো আপোনালোকক মাছ এটা দেখাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকক এয়া আমি নাওৱে আপোনালোকৰ সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। নাৱত উঠি গৈ আছোঁ, বহুত পানী, কাৰেণ্ট, নাও চলাবলৈ কষ্টও হৈছে তেওঁ।
চম্পা হৈ যা শিহু মাছ ওলাইছে শিহু মাছ সেইটো শিহু মাছ সেইটো সোমাই দিলে দেই আৰু ন দেখাম বুলি আহিছিলোঁ শিহু মাছটো সোমাই দিলে ন বল শিহু আছিলে